নমস্কাৰ ছাৰ বাইদেউসকল দ্য লাৰ্ণিং পইণ্ট ইউটিউব চেনেলৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ কাৰণে নতুন পেঞ্চন ব্যৱস্থা UPS ইউনিফাইড পেঞ্চন স্কিম লৈ আহিছে আৰু এই UPS যদিও কৰ্মচাৰীসকলৰ কাৰণে গোটেইখিনিৰ কাৰণে তেওঁলোকে আনিছে, তথাপি ইয়াৰ মাজতো কিছুমান কৰ্মচাৰীয়ে UPSৰ পৰা বঞ্চিত হৈ যাব। আৰু আজিৰ ভিডিঅ'ত মই কোন কৰ্মচাৰীয়ে এই UPS ব্যৱস্থাৰ পৰা বঞ্চিত হৈ যাব ইয়াক লৈ মই এটা ভিডিঅ' লৈ আহিছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো হ'ল দ্য গেজেট অফ ইণ্ডিয়া গেজেট নটিফিকেশ্যন UPSৰ, আৰু UPSৰ অধীনত কোনবোৰ কৰ্মচাৰী UPSৰ সুবিধা পাব আৰু কোনবোৰ কৰ্মচাৰী UPSৰ সুবিধা নাপাব এই বিষয়ে ডিটেইলছ দিয়া আছে ইয়াতে। আৰু গতিকে চাওকচোন, ইয়াতে আপোনাৰ এলিজিবিলিটি আণ্ডাৰ দ্য স্কিম আছে যে আপোনাৰ ইয়াত কোন কৰ্মচাৰীয়ে এলিজিবল হ'ব। ইয়াতে চাওক, আপোনাৰ ইয়াত উল্লেখ কৰিছে যে আপোনাৰ প্ৰথম পইণ্টটো হ'ল আপোনাৰ ইন কেছ অফ এন এমপ্লয়ী ছুপাৰ এনুৱেটিং আফটাৰ কোৱালিফাইং ছাৰ্ভিচ অফ 10 years ফ্ৰম দ্য ডেট অফ ছুপাৰ এনুৱেশ্যন, অৰ্থাৎ কৰ্মচাৰী এজনে 10 বছৰ কাম কৰিব লাগিব, অৰ্থাৎ 10 বছৰ তেওঁৰ চাকৰি কৰিব লাগিব, তেতিয়াহে তেওঁ UPSৰ সুবিধা লাভ কৰিব। প্ৰথম আমাৰ UPSৰ পৰা বঞ্চিত হোৱা কৰ্মচাৰীসকল হ'ল যিসকল কৰ্মচাৰীৰ তেওঁৰ ছাৰ্ভিচ ইয়াৰ, অৰ্থাৎ তেওঁৰ চাকৰিৰ কাৰ্যকাল 10 বছৰতকৈ কম, তেওঁলোকে এই UPSৰ সুবিধা লাভ নকৰিব। ইয়াৰ পাছত আহক দ্বিতীয়টো পইণ্ট আমি চাওঁ। দ্বিতীয়টো পইণ্টত আপোনাৰ আছে যে ইন কেছ অফ গভৰ্ণমেণ্ট ৰিটায়াৰিং এন এমপ্লয়ী আণ্ডাৰ দ্য প্ৰভিজন অফ FR 56J, অৰ্থাৎ FR 56J অধীনত চৰকাৰে ইচ্ছা কৰিলে এজন কৰ্মচাৰীক নিজাববীয়াকৈ চৰকাৰৰ ফালৰ পৰা তেওঁক ৰিটায়াৰমেণ্ট দিব পাৰে। ইয়াতে বহুত কাৰণ আছে, কাৰণ আপোনালোকক মই ইয়াতে স্ক্ৰীনশ্বট দেখুৱাই দিম। আৰু এই বিভিন্ন কাৰণত এজন কৰ্মচাৰী যদিও চৰকাৰৰ ৰেগুলাৰ কৰ্মচাৰী, কিন্তু ইয়াতো কিছুমান অপশ্যন থাকে যেনেকৈ এপইণ্টমেণ্ট লাভ কৰে, আপোনালোকৰ এপইণ্টমেণ্টত লিখা থাকে যদিও ৰেগুলাৰ কৰ্মচাৰী, কিন্তু তাতে আপোনাৰ কিছুমান কণ্ডিশ্যন থাকে যে যিকোনো সময়ত আপোনাক টেম্পৰাৰী বুলি লিখা থাকে আৰু যিকোনো সময়ত আপোনাক চৰকাৰে আঁতৰাই দিয়াৰ ক্ষমতা আছে বুলিকে তাতে লিখা থাকে কণ্ডিশ্যন। সেইফালৰ পৰা FR 56J অধীনত এজন কৰ্মচাৰীক চৰকাৰে যিকোনো সময়ত চৰকাৰৰ ফালৰ পৰা ৰিটায়াৰমেণ্ট দিব পাৰে, আৰু এনে ক্ষেত্ৰতো সেই কৰ্মচাৰীজনে UPSৰ সুবিধা লাভ নকৰিব। তৃতীয়তে চাওঁ আহকচোন, কোনজন কৰ্মচাৰীয়ে UPSৰ সুবিধা লাভ নকৰিব। আপোনাৰ এজন কৰ্মচাৰীয়ে তেওঁৰ যদি স্ব-ইচ্ছাই VRS ভলিউণ্টাৰী ৰিটায়াৰমেণ্ট যদি লয়, কিন্তু তেওঁৰ তাৰ কাৰণে মিনিমাম কোৱালিফাইং ছাৰ্ভিচ 25 বছৰ হ'ব লাগিব, অৰ্থাৎ এজন কৰ্মচাৰীয়ে যদি 25 বছৰ চাকৰি হোৱাৰ আগতে যদি VRS লয়, তেতিয়াহ'লেও সেই কৰ্মচাৰীজনে যদিও 10 বছৰ চাকৰি কৰিব বা 10 বছৰতকৈ বেছি চাকৰি কৰিব, কিন্তু তেওঁ VRS লোৱাৰ কাৰণে তেখেতে সেই কৰ্মচাৰীজনে UPSৰ সুবিধা লাভ নকৰিব। অৰ্থাৎ আপোনালোকে যদি VRS ল'ব বিচাৰে তেতিয়াহ'লে 25 বছৰ চাকৰি কৰিব লাগিব। 25 বছৰ চাকৰি কমপ্লিট কৰাৰ পিছতহে আপুনি VRS ল'লে, তেতিয়াহে আপুনি UPSৰ সুবিধা লাভ কৰিব। অন্যথা আপুনি 25 বছৰ আগতে যদি VRS লয়, তেতিয়াহ'লে আপোনালোকে UPSৰ সুবিধা লাভ নকৰিব। তাৰপিছত আপোনাৰ চাওঁ আহকচোন, এছুৰ্ড পে আউট শ্বেল নট বি এভেইলেবল ইন কেছ অফ ৰিমুভেল অৰ ডিছমিছেল ফ্ৰম ছাৰ্ভিচ অৰ ৰেজিগনেশ্যন, অৰ্থাৎ এজন কৰ্মচাৰীয়ে যদি নিজৰ ইচ্ছামতে তেওঁৰ চাকৰিটো ৰিজাইন দিয়ে, নতুবা কৰ্মচাৰীজন যদি কিবা কাৰণত ডিছমিছ হয় চৰকাৰৰ ফালৰ পৰা কিবা খেলি মেলিত, তেতিয়াহ'লেও সেই কৰ্মচাৰীজনে UPSৰ সুবিধা লাভ নকৰিব বা UPS পেঞ্চন বা স্কিম তেওঁ এপ্লাই কৰিব নোৱাৰিব। এই 4টা কণ্ডিশ্যনত এজন কৰ্মচাৰীয়ে UPSৰ সুবিধা লাভ নকৰিব। গতিকে ছাৰ বাইদেউসকল, আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।